তো নমস্কাৰ মোৰ বন্ধু আৰু বান্ধৱীসকল, এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'। আপোনালোকৰ যদি ভাবি আছে যে মই ভিডিঅ' বনাব লাগে, কিন্তু মনত কিছুমান ভাৱ আহে যে মই ভিডিঅ' বনালে চাব কোনে, মই কেমেৰাৰ আগত ভালদৰে কথাই ক'ব নাজানো, আৰু মই যদি ভিডিঅ' বনাওঁ মোৰ ওচৰ চুবুৰীয়া মানুহগিলে, মোৰ বন্ধুগিলে কি ক'ব। এই ভাববিলাক যদি আপোনালোকৰ আহি আছে আৰু আপুনি ভিডিঅ' বনাম বুলি ভাবিও যদি ভিডিঅ' বনালাই, তেনেহ'লে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈকে চাই থাকিব। চাওক, আপোনাৰ হাতত বৰ্তমান কি আছে ভিডিঅ' বনাবলৈ, ভাল দামী কেমেৰা আছেনে নাই, আইফোন আছেনে নাই, এইবিলাক কিন্তু ইম্পৰ্টেণ্ট নহয়। কাৰণ কিয় ইম্পৰ্টেণ্ট নহয়, যিসকল ডাঙৰ ইউটিউবাৰ আছে সেইসকলে যেতিয়া ভিডিঅ' আৰম্ভ কৰিছিলে, ইউটিউবত যেতিয়া ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিলে, তেতিয়া তেওঁলোকেও কিন্তু ভাঙা ফুটা এটা মোবাইল দিহে আৰম্ভ কৰিছিলে। আপোনালোকে ডাঙৰ ইউটিউবাৰবিলাকৰ, মই কাৰো নাম নলওঁ, আপোনালোকে ইতিহাস খুচৰি চাব, তেতিয়া আপোনালোকে গম পাব যে তেওঁলোকেও কেৱল মাত্ৰ ভাঙা ফুটা এটা মোবাইল দিহে মানে ইউটিউব আৰম্ভ কৰিছিলে। এতিয়া মই ভিডিঅ' বনাই আছোঁ, চাওক এই পিছৰ মানুহখিনিকে মোক চাই আছে ঘূৰি ঘূৰি। কিন্তু এইবিলাক যদি আপোনালোকে ইম্পৰ্টেণ্ট দিয়ে, তেতিয়াহ'লে কিন্তু জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিব। যদি আপোনালোকে ভাবিছে যে সঁচাকৈ মই কণ্টেণ্ট ক্ৰিয়েটৰ কৰিম, কণ্টেণ্ট ক্ৰিয়েটৰ কেৱল মাত্ৰ এটা কথা স্পষ্ট, কণ্টেণ্ট ক্ৰিয়েটৰ কেৱল মাত্ৰ টকা উপাৰ্জনৰ বাবে কণ্টেণ্ট ক্ৰিয়েটৰ নকৰিব। কাৰণ কণ্টেণ্ট ক্ৰিয়েটৰ বহুত আছে, য'ত নেকি হাজাৰ কণ্টেণ্ট ক্ৰিয়েটৰ কৰে, ইউটিউবাৰ হয়, কিন্তু সময়ত তেওঁলোকে সফল হ'ব নোৱাৰে, তাৰ পাছত তেওঁলোক ডিপ্ৰেশ্যনত গুচি যায়। সেয়েহে আপুনি যদি ভাবি আছে যে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিম, তেনেহ'লে টকা উপাৰ্জন কৰিম বুলি কেতিয়াও কণ্টেণ্ট ক্ৰিয়েশ্যন নকৰিব। কেৱল মাত্ৰ নিজকে ডেভেলপ কৰিবলৈ, নিজৰ কথা শৈলী, নিজৰ গঠনশৈলী, নিজৰ মানে স্পীচ, এইবিলাক মানে ডেভেলপ কৰিবলৈহে আপোনালোকে কণ্টেণ্ট ক্ৰিয়েটৰ আৰম্ভ কৰক। চ' এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। আপোনালোকক মই যদি মন আছে সঁচাকৈ ইউটিউবাৰ হ'ব বা কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব, তেনেহ'লে মই আপোনালোকক বনাম। আপোনালোকে মোক ছাপোৰ্ট কৰক। মই এতিয়াৰ পৰা এইটো চেনেলত কণ্টেণ্ট ক্ৰিয়েচন কেনেদৰে হ'ব, আপুনি কি ভিডিঅ' বনাব, কি ভুল কৰিব নালাগে, মোৰ যি আচলতে 5 বছৰৰ অভিজ্ঞতা, সেই অভিজ্ঞতা গোটেইখিনি ফ্ৰীতে আপোনালোকক শিকাম। কেৱল মাত্ৰ আপোনালোকে মোক সমৰ্থন কৰিব, ছাপোৰ্ট কৰিব, যিমান পাৰে ভিডিঅ'টোত লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। এইটো জাষ্ট এটা ডেমো হয়। পৰৱৰ্তী সময়ত আকৌ ভাল টপিক লৈ কিনে ভিডিঅ' মই আপোনালোকক দিম। আপোনালোকক মই কণ্টেণ্ট ক্ৰিয়েটৰ বনাইহে এৰিম। থেংক ইউ ছ' মাছ।